কৃষ্ণ আমাক ইতিমধ্যে পদে প্ৰকাশ কৰিছে মৈত্ৰেয় বদতি শুনা বিদুৰ সম্প্ৰতি পুত্ৰৰ কুশল সাধি দিতি মহাহতী। মৈত্ৰেয় মহাঋষিয়ে মহাভক্ত বিদুৰৰ আগত প্ৰকাশ কৰিছে, অৰ্থাৎ আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ অমৃতময় কৃষ্ণ নাম মহাভাগৱত কথা অভিভক্ত পৰীক্ষিত ৰাজাৰ আগত মহামানী হুকগুৰুৱে প্ৰকাশ কৰিছে আৰু মহামানী হুতগুৰুৱে 28,000 ঋষিমুনিৰ আগত প্ৰকাশ কৰিছে। তাৰ পাছত মৈত্ৰেয় মহাভক্তই বিদুৰ মহাভক্তৰ আগত প্ৰকাশ কৰিছে আৰু বৰ্তমান তৃতীয় স্কন্ধ পদ ভগৱন্তৰ একান্ত দুজন ভকত মৈত্ৰেয় আৰু বিদুৰ দুই মহাভকতৰ মাজত কথোপকথনৰ জৰিয়তে প্ৰকাশ কৰিছে মৈত্ৰেয় বদতি শুনা বিদুৰ সম্প্ৰতি। সম্প্ৰতি মানে বৰ্তমান, বদতি মানে কৈ থকা। মৈত্ৰেয় ঋষিয়ে কৈ আছে সেই বিদুৰ তুমি শুনাচোন, কি শুনিবা? পুত্ৰৰ কুশল সাধি দিতি মহাহতী। এই মহাহতী দিতিয়ে পুত্ৰৰ কামনা কৰি এহিমতে হৰক কৰিয়া স্তুতি ছয় ৰহিলা স্বামীক ভয়ে হৰিৰ কাম পয়। এনেধৰণে স্বামী কশ্যপে উপদেশ দিয়া মতে সেই কৰ্মটো স্বামীয়ে কৰি সমাপন কৰালৈ যেনে তেনে আৰু ৰ'ব বিচাৰিলে। পাছে প্ৰজাপতি কৰি সন্ধ্যা সমাপন ভাৰ্যাক সম্বোধি কেন বুলিলা বচন। তাৰ পাছত তেওঁৰ স্বামী প্ৰজাপতি কাশ্যপে সন্ধ্যা উপাসনা সমাপন কৰাৰ পাছত ভাৰ্যা দিতিক সম্বোধন কৰি প্ৰকাশ কৰিলে, শুন অৰে অনাচাৰী তোৰ দুখ যত মহুৰ আজ্ঞাক আৰু কৰি আছ হত।